যাত্রা মঙ্গলম হৃদয়ক্ষণম एको দন্তে নমস্তে আয়ুষ্মান ভব বিজয়ী ভব। আহারা এতে আমি যজ্ঞর বাকি কার্য সম্পর্কে করবেন।
সিহঁতৰ আকৃতি প্ৰকৃতি দেখি এনে অনুমান হয় ইহঁত যেন আমাৰ তেনে শুনছো মানে কিবা নাম পিতাৰ আৰু সেই সৌভাগ্য জননী বীৰমল মনত যাই লাগিছে হয় তেন্তে প্ৰাণ লৈ যাব পৰা অযোধ্যা কৰিলৈ বন্দী আমার যজ্ঞৰ তৰংগ বিনা যুদ্ধে অস্ত্ৰ এৰি দিয়াৰ ফলে যুদ্ধ হল আপোনাৰ তিনিও ভাতৃৰ বাবে কিন্তু কিন্তু কি হল কিন্তু কি কওঁ প্ৰভু সেই সামান্য শিশুজতীৰ হাতত বোলে প্ৰাণ এৰিলে আপোনাৰ তিনিও ভাতৃয়ে প্ৰাণ এৰিলে মোৰ তিনি অনুজে যি নিরাপদ করেছিল লবণ দৈত্য যি নিরাপদ করেছিল ইন্দ্রদীপ বীরক এখন ভাতৃ মোৰ প্ৰাণের সামান্য শিশুর হাতত সেই মোৰ বীর ভাতৃগণ তোমালোকে এই দুর্ভগীয়া রামক এৰি কলৈ গুচি গলা নাই নাই মই এনেদৰে ভাগি পৰিলে নহ'ব হলো হলো লৈ সাধু হ'ল এতিয়াই যাওঁ সেই ভাতৃঘাতিক বিচাৰি হ'ল প্ৰভু কি কুক্ষণত যজ্ঞময় কৰিলো আয়োজন ভাতৃহুক ত্যাগ কৰা না চিন্তা কৰা কেনেকৈ সেই ভাতৃবাদী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ
যুদ্ধযাত্রা করি ভক্তি খাতির উপরাত লঙ্গই পদখুর গুরুদেব তথা করক আশীর্বাদ রণজয়ী হউন না করিস আশীর্বাদ বিজয়ী ভব জয় শ্রীরাম জয় জয় শ্রীরামচন্দ্র জয় জয় মহাবীর জয় জয় আরে
কি বিচাৰিছ এই বনৰ মাজত? বীৰবল, ৰঘুবংশৰ শত্ৰু তোমালোকৰ আশ্ৰয়। শুনিছো তুমি বোলে ৰণত পাৰ্বত, কিন্তু কোৱা বীৰবল, কোন নীতিমতে আহিছা সৈন্যে যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লৱকুশই সমৰ্পণ কৰিব যজ্ঞ ৰক্ত তোমাৰ পদত? তহঁতে সেই ভাতৃঘাতী পাখণ্ড বালক, নাজানে তহঁতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে। গছৰ আঁৰত লুকাই বালিক বধাবি। ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ এই চূড়ান্ত বিজয় কাহিনী শুনি ভৰসা কৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি। মই কি নাজানো সামৰি, সেইকাৰণে বলি গৈ আছো যজ্ঞৰ নিয়মা। কোন এইবোৰ? কাৰোবাৰ সন্তানেই হওক, অন্তৰত হৈছে মোৰ মায়াৰ উদয়। জাল চাইখন মোৰ তেনে আপোন, কোনটো আৰু দিয়া মোক সত্য পৰিচয়। পৰিচয় নুহে প্ৰয়োজন। যদি শক্তি আছে শৰীৰত, দিয়া যুদ্ধ নহয় পলম। সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান মৃত্যু তহঁতৰ ছবিৰ ওচৰ। পৰীক্ষা নাই বাইদেউ, আক্ৰমণ কৰিলা। লাগিল সময় দেখা যুদ্ধ অদিশিয়া
আশ্রম বসাল অবকুকর প্রচন্ড বিক্রমে ধারণ হয় রঘুকুল মণি যাও এদিক চলে গই দেওর প্রাণ দান দি নিজ রাজ্যই ঘোড়ায় বসবার ব্যবস্থা করুন এই সংকটে আনিছে আমার জীবনলৈ এক সুন্দর সুযোগ এই সুযোগতে রাম সহিতে পরিচয় করাই দিল বাচাল অবকুকর আৰু জানকীক পুনৰ ৰামচন্দ্ৰ কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত যে শান্তি আহে জানে সৰ্বজনে যাওঁ আমি বিলম্ব নকৰি নিজ কাৰ্যত হওঁ অগ্ৰসৰ
কিন্তু কিন্তু আমার শেষত পৰাজিত হলো সেই বাল্মীকিত কোমলৰ দুখ সামান্য শিশুৰ হাতত। কিন্তু কিন্তু নেপালে তেওঁ পৰিচয় কিমান কাৰোবাৰ সন্তান গৃহত। এই প্ৰশ্নই আজি মোৰ মন কৰিছে অস্থিৰ। ইমান শক্তিধৰ কাৰোবাৰ অনজাত সন্তান গৃহত। বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সন্মুখত। গতিকে তেওঁলোকক লৈ আহিছো তোমাৰ সন্মুখত।
পুনৰ